হাই ফ্ৰেণ্ডসকল, আপোনালোকৰ ভালনে? কেনেকুৱা গৰম পৰিছে। আমি ছাদৰ ওপৰত বহিবলৈ গৈছিলোঁ। এতিয়া আমাৰ প্লেনিংবিলাক বেলেগহে হ'ল। এতিয়া চাই থাকিবচোন আমাৰনো কিনো প্লেনিং হ'ল। গৰমত বহিবলৈ গৈ কিবাহে কৰিলোঁ। এতিয়া কি হৈছে সেইখিনি জানিবলৈ হ'লে চাই থাকিব লাগিব ভিডিঅ'টো স্কিপ নকৰাকৈ। এতিয়া চাওঁচোন বলক, এইখন হ'ল বাইদেউৰ চাদৰ। বাইদেউ ক'লে এনে বহি থকাতকৈ এইখিনিয়ে গাঁঠো দিয়া। আমি গোটেইকেইজনে লগালগিকৈ গাঁঠি গ'লোঁ। তাৰপিছত প্লেনিং হ'ল যে আমি খানা খাম। তাৰপিছত এনেকৈ কথা পাতি থাকিলোঁ আৰু এইফালে ময়ো এনেদৰে গুঠি থাকিলোঁ। এইটো কামটো সকলোৱে জানেই বাৰু, তথাপি অকণমান এনেই দেখাই দিছোঁ। এনেকৈ মই গাঁঠিছিলোঁ আৰু বহুত দিন কামটো কৰা নাই বাবে মোৰ ইমান পাৰফেক্ট হোৱা নাই। তথাপিও কৰি দিছোঁ আৰু, যিহেতু এনেই আছিলোঁ গৰমত। তাতে বহিব গ'লোঁ, ধুনীয়া বতাহ লাগি আছিল, কামটো কৰিও ভাল লাগিছিল। ৰুমতকৈ মুঠৰ ওপৰত বহুতে ভাল লাগিছিল আৰু তাত গৈ। তাৰপিছত আমি এনেকৈ খানাৰ কথা পাতি থাকিলোঁ। তাৰপিছতে এয়া কাম কৰি থাকিলোঁ এনেদৰে। সকলোখিনি চাই থাকিব। এতিয়া আমিনো কি কৰি আছিলোঁ এয়া আৰু আপোনালোকক অলপ দেখুৱাই দিম। আপোনালোকে আমনি নোপোৱাকৈ চাই থাকিলে হ'ল মোৰ ভিডিঅ'টো। আৰু ভাল লাগিলে লাইক এটা কৰি দিবচোন। আৰু যিসকলে ফেচবুকত চাই ফ'ল' কৰি দিব, ইউটিউবত পালে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেদৰে বাইদেৱে আমাৰ বাবে চাহ লৈ আহিল। এইখনি খোলা চাপৰি পিঠা বুলি কয়। বিস্কুট আনিলে, নাৰিকল ৰুকা সকলোখিনি। আৰু আমাৰ বাইদেৱে বহুত লাজ কৰি আছিল, কাৰণ ভিডিঅ' কৰাৰ কোনো প্লেনিং নাছিল সকলোৱে। সেইকাৰণে কাপোৰ কানিৰ ড্ৰেছৰ কোনো এয়া ভেলু নাই আৰু তেনেকৈ ক'ব লাগিব। তাৰপিছত ময়ে আৰু এটা ভিডিঅ' বনাই পেলালোঁ, যিহেতু এনেই আছিলোঁ। তাৰপিছত খানাৰ কথা পাতিছিলোঁৱে নহয়, এতিয়া আমাৰ খানা আৰম্ভ হৈয়ে গ'ল। কথা কওঁতেই সকলো আৰম্ভ হৈয়ে গ'ল। এনেদৰে আৰম্ভ কৰিলোঁ। আমি ভাবিলোঁ আজি খিচাৰিকে খাওঁ, কাৰণ ইমান গৰম পৰিছে, কোনেনো ইমান দালি ভাত বা মাংস ভাজি বনাই থাকিব। সেইবাবে আমি শ্বৰ্ট কাটিঙত এয়া খিচাৰিকে বনাব ল'লোঁ। তাৰপিছত এইফালে আমাৰ মাইনাও কাম কৰি আছিল, ময়ো কাম কৰি আছিলোঁ। এয়া অকণমান দেখুৱাই দিছোঁ। এয়া আৰু এনজয়িং বুলি ভাবি বুলিয়ে। তাৰপিছত এইফালে এয়া আমাৰ বেবী বাইদেউ আৰু বাইদেৱে এনেকৈ খিচাৰি বহাই দিলে। তাৰপিছত ময়ো অকণমান লৰাই দিছোঁ। মুঠৰ ওপৰত গোটেইকেইজনে লৰালৰিকৈ সকলোখিনি কাম আগবাঢ়ি গুচি গ'ল। এয়া এতিয়া এনেকৈ ভাজি বনাব খিচাৰিখিনি, সকলোৱেতো জানেই আৰু। তাৰপিছত এনেদৰে আমাৰ দিনটো পাৰ হোৱা বুলি ক'ব লাগিব। এইফালে আলুখিনি ভাজি লৈছে আৰু এইখিনি শুকান ভাজি বনাম। তাৰপিছত ময়ো অকণমান লাৰি দিলোঁ। এনেদৰে খানা বুলি ক'লে সকলোৱে হাতে হাত ধৰা-ধৰি কৰিলেহে কিবা এটা খাই ভাল লাগে, হয়নে বাৰু? নহ'লে কিবা ভাল নালাগে, খানা খোৱা যেন নালাগে আৰু। খানা হ'লে সকলোৱে কষ্ট কৰিব লাগে, তেতিয়া খানাটো বহুত ভাল হয়, মজবুত হয়। কিন্তু এই কাম নকৰিলে, কিবা নকৰিলে কিবা এটা ভাল নালাগে। সেয়াই আৰু নিজৰ কথা বাৰু, সেইটো মই মোৰ মনৰ কথাটো কৈছোঁ। আৰু এইফালে আমাৰ মাইনাও পানী দি দিছে আঞ্জাত। আৰু এইফালে এই দাদাজনে কলপাত কাটি আনিলে। আজি ভাবিছোঁ কলপাততে খাম। সেয়া আৰু কলপাতত খালে এনেও দেহ মন সকলো ভাল লাগে, যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। কিন্তু আজিকালি কলপাতত খোৱাই নাযায়। এয়া আমাৰ এতিয়া খানা ৰেডি হৈ গ'ল। এয়া খিচাৰি, বইল কণী, আলু ভাজি, আলু মিক্স ভাজি। এয়া আৰু আগতে ল'ৰাকেইটাকে দি দিছোঁ। তাৰপিছত এইফালে বাইদেৱে এনেদৰে খিচাৰিখিনি আনি আছে। এয়া আৰু তাৰপিছত আমি খাব ল'লোঁ। এয়া অকণমান দেখুৱাই দিছোঁ দিয়ক। আৰু মই যে হাতত একো পিন্ধা নাই, মোৰ ডাকি পেলাইছে, সেইকাৰণে হাতখন একদম সুদা লাগিছে। আমাৰ আজি দিনটো এনেদৰেই গ'ল। আপোনালোকৰ ভাল লাগিলনে বাৰু চাই? ভিডিঅ'টি ভাল লাগিলে লাইক এটা কৰি দিবচোন, শ্বেয়াৰো কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, নতুন এটা ভিডিঅ' লৈ আহিম।